ৰাজনীতি আৰু সামাজিক ৰাজনীতিৰ বাহিৰত আমাৰ প্ৰতিটো বিষয়টো ৰাজনীতিৰ লগত জড়িত। প্ৰতিটো বিষয়ে যিহেতু ৰাজনীতিৰ লগত জড়িত, সামাজিকভাৱে কাম কৰি আছোঁ, কেতিয়াবা সামাজিকভাৱে কিছুমান কাম হয়তো কৰিব নোৱাৰি। ৰাজনৈতিক ক্ষেত্ৰখনত থাকিলে হয়তো সেইখিনি কাম কৰিব পাৰি, ৰাজনৈতিক ক্ষেত্ৰখনত নাথাকিলেও কিছুমান কাম কৰিব পাৰি, ৰাজনৈতিক ক্ষেত্ৰখনত থাকিলে কিছু কাম কৰিবও পাৰি। সেইকাৰণে ভাবিছোঁ যোৱা 4টা মাহ মই ৰাজনীতিৰ বাহিৰত আছিলোঁ। মই আগতে এটা ৰাজনৈতিক দলত আছিলোঁ, আঞ্চলিক ৰাজনৈতিক দল এটাত আছিলোঁ, নিজে গঠন কৰা। সেই ৰাজনৈতিক দলটোৰ পৰা আজি 4 মাহ আগত ওলাই আহিছোঁ। 4 মাহ আজি ৰাজনৈতিকভাৱে মই নাই, ৰাজনৈতিক ক্ষেত্ৰখনত নাই, কিন্তু বিষয়বিলাক ৰাজনৈতিক বিষয় লৈ আছোঁ। গতিকে সুধীজনৰ, সতীৰ্থসকলৰ, গুণমুগ্ধসকলৰ অনুৰোধত ৰাজনীতিলৈ আহিম বুলি পেলাই ভাবিছোঁ। অতি সোনকালে ৰাজনীতিলৈ আহিম। কথাটো হ'ল কি, যিটো দলত আছিলোঁ, আপোনালোকে উল্লেখ কৰিছে, যিটো দলত আছিলোঁ সেই দলটোৰ মই এগৰাকী প্ৰতিষ্ঠাতা। গতিকে সেই দলটো যে এৰি আহিব লগা হ'ল, কিমান যন্ত্ৰণাত এৰি আহিব লগা হ'ল, এই কথাখিনি অন্যই বুজক নুবুজক মই বুজি পাওঁ। নিজে বন্ধা ঘৰটোৰ পৰা ওলাই আহিবলগীয়া হৈছে। সেইবুলি মুকলি পথাৰত নাই, মই মুকলি পথাৰত নিজে বন্ধা ঘৰটোৰ পৰা ওলাই আহিছোঁ। এতিয়া আকৌ ৰাজনীতিলৈ যাব খুজিছোঁ। তাতো এটা কথাই হৈছিল যে মানুহৰ কথা কোৱাৰ অধিকাৰটোক যদি মই, কাৰণ আজীৱন কথা কোৱাৰ অধিকাৰ, বাক স্বাধীনতাক লৈ পেলাই যুঁজিছোঁ। আৰু মই বন্ধা দলটোত, মই সজোৱা ঘৰখনত যদি কথা কোৱাৰ অধিকাৰ নাথাকে, কথাখিনি তোমালোকে শুনা নুশুনা বেলেগ কথা, কথাখিনি যদি সহ্য কৰিব নোৱাৰা, হজম কৰিব নোৱাৰা, তেওঁলোকৰ কথাখিনি মই কেনেকৈ হজম কৰিম? কথা ঠিক তেনেকুৱাই। গতিকে এটা দ্বন্দ্ব এটা নিশ্চিতভাৱে হৈছে, আৰু মই সেইটো ভাবোঁ আদৰ্শগত দ্বন্দ্ব। এতিয়া যি ৰাজনৈতিক দলত, ৰাজনৈতিক ক্ষেত্ৰখনত যাম, তাতো সেই একেই পৰিস্থিতি। তাতো সেই কথাটোৱে কৈছোঁ যে মোৰ বাক স্বাধীনতাৰ কথা, মোৰ কাম কৰাৰ অধিকাৰ, বাক স্বাধীনতাৰ অধিকাৰ, এই আটাইবোৰ মোক লাগিব। কথা কিছু ভুল হ'লে আমি ভুলবিলাক নিজেও হেৰি কৰি ল'ম, অৰ্থাৎ আমি নিজে মন্থন কৰি ল'ব লাগিব, স্বীকাৰ কৰি ল'ব, ভুলটো হ'বই, স্বাভাৱিক কথা, ভুল হয়। সেই কথাটো মই এতিয়াই ডিছক্ল'জ কৰিব খোজা নাই। মোৰ সন্মুখত 2টা অপশ্যন আছে, 2টা বিকল্প আছে। 2টা বিকল্পৰ মই যিকোনো এটা বিকল্প বাছি ল'ম, আৰু 2টা বিকল্পৰ লগত তেখেতসকলৰ লগত মোৰ গোটেই বৃহৎ কথা বতৰা হৈছে। মই এই কথাটোৱে কৈছোঁ যে মানুহৰ কাম কৰাৰ অধিকাৰ, কথা কোৱাৰ অধিকাৰ, আনৰ ভুল দেখুৱাই দিয়াৰ অধিকাৰ যদি আছে, নিজৰ ভুলখিনি দেখুৱাই দিয়াৰো অধিকাৰ আছে। গতিকে সেই কথাখিনি থাকিব লাগিব। তেখেতসকলে মানি লৈছে, যি 2টা অপশ্যনৰ কথা কৈছোঁ, বিকল্পৰ কথা কৈছোঁ। গতিকে তাৰে কোনোবা এটাত নিশ্চয় যাম, আৰু অতি শীঘ্ৰে আপোনালোকক জনাম, অসমৰ ৰাইজক জনাম।